পুনর্বার সতম জানাইছে মই সাইফুল ইসলাম। গুরুত্বপূর্ণ খবর, দারহার বরহুন দিল্লি কেবাটা ঠায়াত শব্দ যাতায়াত। পঞ্চায়েত নির্বাচনে হিঙ্গা টিএমসির প্রতিনিধি হত্যা বিজেপি কর্মীর। পশ্চিমবঙ্গত ভোট গ্রহণের সমানে সমানে চলিছে গুলি বারুদের আক্রমণ প্রত্যাক্রমণ। দেশৰ আন আন ৰাজ্যত লগতে ৰাজধানী দিল্লীতো সৃষ্টি হৈছে দাৰহাৰ বৰষুণ। নেৰা নেপেৰা বৰষুণ ফলত কৃত্ৰিম বানপানীত বুৰ গৈছে ৰাজধানী দিল্লীৰ কেইবাটাও বাটপথ। শনিবাৰে হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত চহৰখনৰ ৰবীন্দ্ৰনগৰ, কনট প্লেচ, মিণ্টু ব্লিজ আদি অঞ্চলসমূহৰ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ হৈছে দুটা মৃতদেহ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সন্মুখত উদ্ধাৰ কৰা হৈছে মৃতদেহ দুটা। বিভাগটোৰ এটা আবাসগৃহত উদ্ধাৰ কৰা হয় দুই যুৱকৰ মৃতদেহ। ইয়াৰ এজনে সুৰজিৎ সিনহা বুলি চিনাক্ত কৰাৰ বিপৰীতে আনজনক এতিয়া চিনাক্ত কৰা হোৱা নাই। উল্লেখ্য যে ঘটনাস্থলীত উপস্থিত হৈছে দিছপুৰ আৰক্ষী। এই ঘটনাই সমগ্ৰ হেঙেৰাবাৰী অঞ্চলৰ লগতে মহানগৰীত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ডিজিটেল সংবাদ ছয়দুৱাৰ বাং ডাকচৰ আৰু অৰুণাচল সুৰা আৰু তীৰ খেলাৰ বিৰুদ্ধে ৰাজগড় আৰক্ষীৰ তালাচীৰ চকীৰ অভিযান। অবৈধ সামগ্ৰীৰ বিৰুদ্ধে কেইবাটাও সফল অভিযান চলাই গহপুৰ উত্তৰ অঞ্চলৰ অসম অৰুণাচল সীমান্তৰ বৃহত্তৰ ৰাজগড় এলেকাত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে ৰাজগড় আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ বৰালীয়ে। আৰক্ষী বিষয়া অভিজিৎ বৰালীৰ নেতৃত্বত অব্যাহত থকা এনেধৰণৰ অভিযানৰ মাজত শনিবাৰে বিয়লি প্ৰায় 3 মান বজাত 2 কিলোগ্ৰাম 1 বাং জব্দ কৰাৰ লগতে এগৰাকী বাং বেপাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত বাং বেপাৰীজনৰ নাম ধৰ্মেন্দ্ৰ শইকীয়া বুলি জানিব পৰা গৈছে। সোণাপুৰ ৰঙাজানৰ নিজৰ ঘৰৰ পৰা বাং হোৱা গ্ৰেপ্তাৰ হয় ধৰ্মেন্দ্ৰ শইকীয়া। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বাং ব্যৱহাৰৰ লগতে জড়িত ধৰ্মেন্দ্ৰ ঘৰৰ ভিতৰত বাং মজুত কৰি থোৱা বুলি লাভ কৰা তথ্যৰ ভিত্তিত আজি এক অভিযান চলোৱা হৈছিল। ৰাজগড় আৰক্ষীৰ উক্ত অভিযান গ্ৰেপ্তাৰ হোৱা ধৰ্মেন্দ্ৰৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ পঞ্জীয়ন কৰা আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। ধন্যবাদ। চ্যানেলটো সাবস্ক্রাইব করে বেল আইকনটো বজাই দিব।